সকলোকে নতুনটা ভিডিঅ'লৈ স্বাগতম। আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰসমূহ আগন্তুক কম্পাৰেটিভ এক্সামবোৰৰ বাবে খুবেই প্ৰয়োজন হ'ব। তো আহক প্ৰশ্নসমূহ চাওঁ আৰু লগতে আলোচনা কৰি যাওঁ। আজিৰ প্ৰথম প্ৰশ্ন, ধনী কবি কোন হয়? তো ধনী কবি বুলি আমি কাক জানো? ইয়াত শুদ্ধ উত্তৰ হৈ যাব বিনন্দ চন্দ্ৰ বৰুৱা। অ'কে, বিনন্দ চন্দ্ৰ বৰুৱাক আমি ধনী কবি হিচাপেও আমি জানো। তেওঁ এগৰাকী অসমীয়া ভাষাৰ কবি আছিলে। 1966 চনত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে। তো ক'ত কৰিছিলে? লখিমপুৰত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিলে 1966ত, মনত ৰাখিব। তেওঁৰ দুখন বিশেষকৈ গ্ৰন্থ খুবেই প্ৰয়োজনীয়, মনত ৰাখিব, শংখধ্বনি আৰু প্ৰতিধ্বনি। এই দুখন তেওঁৰ অতি প্ৰয়োজনীয় গ্ৰন্থ হয়। তো নেক্সট কুৱেশ্যন, অগ্নিকবি কোন হয়? তো অগ্নিকবি হিচাপে আমি কাক জানো? ইয়াত শুদ্ধ উত্তৰটো হৈ যাব কমলাকান্ত ভট্টাচাৰ্যক আমি অগ্নিকবি হিচাপেও আমি জানো। তেওঁ এগৰাকী জাতীয়তাবাদী কবি আছিলে, গতিকে তেওঁক অগ্নিকবি হিচাপেও জনা যায়। অ'কে, তেওঁ বিভিন্ন ভাষা আন্দোলনত তেওঁ আগভাগ লৈছিলে। তো নেক্সট কুৱেশ্যন লওঁ, অতীন্দ্ৰিয়বাদী কবি কোন হয়? তো অতীন্দ্ৰিয়বাদী কবি হিচাপে আমি কাক জানো? ইয়াত শুদ্ধ উত্তৰটো হৈ যাব নলিনীবালা দেৱী। তেওঁক অতীন্দ্ৰিয়বাদী কবি হিচাপেও জনা যায়, বা তেওঁক ৰহস্যবাদী কবি হিচাপেও জনা যায়। এইটো মনত ৰাখিব, তেওঁক অতীন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপেও জনা যায়। তেওঁ 1929 চনত, মনত ৰাখিব, 1929 চনত অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিলে। অ'কে, ক'ত? যোৰহাটত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিলে 1929ত, মনত ৰাখিব। তো তেওঁকেই অতীন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপেও জনা যায়। তো নেক্সট কুৱেশ্যন লৈছোঁ, বধ কাব্যসমূহ কোনে ৰচনা কৰিছিলে? তো বধ কাব্যসমূহ কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈ যাব ৰাম সৰস্বতীয়ে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ ৰাম সৰস্বতীয়ে বধ কাব্যসমূহ ৰচনা কৰিছিল। তো বধ কাব্যসমূহ কি হয়? আচলতে এক প্ৰকাৰৰ কাব্য সাহিত্য হয়। বধ কাব্যসমূহৰ উদ্দেশ্য হৈছে অন্যায়, অশান্তি আৰু আসুৰিক শক্তি প্ৰতিনিধি অপৰাজয় দৈত্য দানৱৰ মৃত্যু প্ৰদৰ্শন কৰা। অ'কে, ইয়াক আমি বধ কাব্য বুলি আমি কওঁ। তো বধ কাব্যসমূহ কোনে ৰচনা কৰিছিলে? ৰাম সৰস্বতীয়ে। তো নেক্সট কুৱেশ্যন লওঁ, কোনখন ঠাইক অসমৰ খাজুৰাহো বুলি কোৱা হয়? তো কোনখন ঠাইক অসমৰ খাজুৰাহো বুলি কোৱা হয়? নিশ্চয় আপোনালোকে জানে, শুদ্ধ উত্তৰো হৈ যাব মদন কামদেৱৰ দেৱালয়। অ'কে, কোনখন ঠাইক অসমৰ খাজুৰাহো বুলি কোৱা হয়? মদন কামদেৱ দেৱালয়। তো মদন কামদেৱৰ যি মন্দিৰ হয়, ইয়াৰ ৰিলেটেড কুৱেশ্যন অহা দেখা যায়, গতিকে ইয়াত এটা সৰু নোট ৰাখিলোঁ যাতে অলপ এক্সামত আপোনালোকৰ বাবে সহায় হয়। তো মদন কামদেৱৰ মন্দিৰটো অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপত অৱস্থিত। তো কি কৈছে? মদন কামদেৱৰ যি মন্দিৰ অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপত অৱস্থিত কৈছে। তো আনুমানিক 11 শতিকাৰ প্ৰথম ফালে এই মন্দিৰ, সেয়ে ইয়াক মধ্যযুগীয় প্ৰথম স্তৰৰ ভাস্কৰ্য কলাৰ নিদৰ্শন বুলি অনুমান কৰিব পাৰি। দৰাচলতে মদন কামদেৱৰ ভাস্কৰ্যসমূহ খাজুৰাহো মন্দিৰৰ ভাস্কৰ্যবোৰৰ সৈতে বিশেষ সাদৃশ্য আছে। তো মদন কামদেৱৰ মন্দিৰটো মদন কামদেৱ দেৱতাৰ নামত উৎসৰ্গিত। মদন কামদেৱ হৈছে প্ৰেম আৰু অনুৰাগৰ দেৱতা, সেয়ে মদন কামদেৱৰ মন্দিৰত খাজুৰাহো মন্দিৰ ভাস্কৰ্যৰ আৰ্হিত পুৰুষ নাৰীৰ প্ৰেমৰ দৃশ্য স্থগিত কৰা হৈছে। তো অৰ্থাৎ মদন কামদেৱৰ ভাস্কৰ্যবোৰে অসমৰ ভাস্কৰ্য কলাৰ ধাৰণাটোলৈ এক নতুন অভিনৱ ধাৰা বোৱাই অনা দেখা যায়। তো এইটো নোট নিশ্চয় আপোনালোকে গম পাইছে কথাখিনি। তো নেক্সট কুৱেশ্যন লৈছোঁ, ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি। তো ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবি কোনখন? শুদ্ধ উত্তৰ হৈ যাব এৰাবাটৰ সুৰ। অ'কে, পাব্লিছ কেতিয়া হৈছিলে? 1956ত পাব্লিছ হৈছিলে, মনত ৰাখিব। তো ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি হৈছে এৰাবাটৰ সুৰ। তো নেক্সট, প্ৰথম অসমীয়া মহিলা আলোচনী কোনখন? তো প্ৰথম অসমীয়া মহিলা আলোচনী কোনখন হয়? শুদ্ধ উত্তৰটো হৈ যাব ঘৰ জেউতী। অ'কে, প্ৰকাশ কেতিয়া হৈছিলে? 1927ত পাব্লিছ হৈছিলে, মনত ৰাখিব। ক'ৰ পৰা? শিৱসাগৰৰ পৰা পাব্লিছ হৈছিলে, মনত ৰাখিব। আৰু সম্পাদক কোন আছিলে? কমলালয়া কাকতি আছিলে সম্পাদক। আৰু প্ৰকাশদ্বয় অৰ্থাৎ যোনে পাব্লিছ কৰে তেওঁ হৈছে কনকলতা চলিহা। তো নেক্সট কুৱেশ্যন, অসমৰ বাঁহ বেতৰ বস্তু আৰু জাপি উৎপন্ন হোৱা ঠাইখন কি? তো অসমৰ বাঁহ বেতৰ বস্তু আৰু জাপি উৎপন্ন হোৱা ঠাইখন হৈছে নলবাৰী। তো নেক্সট কুৱেশ্যন লওঁ, নপতা ফুকন শব্দৰ অৰ্থ কি? তো নপতা ফুকন শব্দৰ অৰ্থ হৈছে নিজে নিজকে ডাঙৰ বুলি ভবা। তো নেক্সট
অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কোনজন সাহিত্যিকক কোৱা হয়? তো অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কোনজন সাহিত্যিকক কোৱা হয়? শুদ্ধ উত্তৰ হৈ যাব আনন্দ চন্দ্ৰ আগৰৱালা। তেওঁক ভাঙনি কোঁৱৰ বুলিও জনা যায়। তো নেক্সট, ভক্তি বিবেক কাৰ ৰচনা? তো ভক্তি বিবেক কাৰ ৰচনা হয়? শুদ্ধ উত্তৰ হৈ যাব ভট্টদেৱৰ। অ'কে, ভট্টদেৱে ভক্তি বিবেক ৰচনা কৰিছিলে। তো নেক্সট, সৈয়দ আব্দুল মালিকে শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচনা কৰা উপন্যাসখনৰ নাম কি? তো সৈয়দ আব্দুল মালিকে শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচনা কৰা উপন্যাসখনৰ নাম হৈছে, শুদ্ধ উত্তৰ হৈ যাব ধন্য নৰ তনু ভাল। অ'কে, ধন্য নৰ তনু ভাল। তো নেক্সট, অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিলে? তো অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হয়? শুদ্ধ উত্তৰ হৈ যাব 1888-ত। অ'কে, 1888-ত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হয়। ইয়াক চমুকৈ অভা-উষা বুলিও জনা যায়, আপোনালোকে নিশ্চয় জানে, অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভা। তো প্ৰথম সম্পাদক কোন আছিলে অভা-উষাৰ? শিৱৰাম শৰ্মা বৰদলৈ আছিলে প্ৰথম সম্পাদক, মনত ৰাখিব। আৰু 1888 চনত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা গঠন কৰা হৈছিলে। তো নেক্সট, অসমীয়া সাহিত্যত সাগৰ দেখিছা কবিৰূপে কাক জনা যায়? তো অসমীয়া সাহিত্যত সাগৰ দেখিছা কবিৰূপে কাক জনা যায়? শুদ্ধ উত্তৰ হৈ যাব দেৱকান্ত বৰুৱাক সাগৰ দেখিছা কবিৰূপে জনা যায়। তো নেক্সট, নেমি নৱসিদ্ধ সংবাদ কাৰ ৰচনা হয়? তো নেমি নৱসিদ্ধ সংবাদ কাৰ ৰচনা হয়? নিশ্চয় আপোনালোকে জানে, শুদ্ধ উত্তৰটো হৈ যাব শংকৰদেৱৰ ৰচনা হয়। অ'কে, তো নেক্সট কুৱেশ্যন, চিৰাজ গল্পৰ গল্পকাৰ কোন হয়? তো চিৰাজ গল্পৰ গল্পকাৰ কোন হয়? শুদ্ধ উত্তৰ হৈ যাব লক্ষ্মীধৰ শৰ্মা। তো লক্ষ্মীধৰ শৰ্মাই চিৰাজ গল্পৰ গল্পকাৰ হয়। তো নেক্সট প্ৰশ্ন লওঁ, কবিতা হয় যদি হওক নহয় যদি নহওক বুলি কোনে কবিতা ৰচনা কৰিছিলে? তো কবিতা হয় যদি হওক নহয় যদি নহওক বুলি কোনে কবিতা ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হৈ যাব লক্ষ্মীনাথ বেজবৰুৱাই। অ'কে, নেক্সট কুৱেশ্যন, বিজুলী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিলে? তো বিজুলী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিলে? শুদ্ধ উত্তৰ হৈ যাব 1890-ত। অ'কে, 1890 চনত বিজুলী আলোচনীখন প্ৰকাশ পাইছিলে। আৰু ইয়াৰ ৰিলেটেড কেইটামান আৰু মনত ৰাখি থ'ব আপোনালোকে, যে জোনাকী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিলে? তো জোনাকী আলোচনী 1889-ত জোনাকী আলোচনী প্ৰকাশ পাইছিলে, 1889-ত মনত ৰাখিব। আৰু উষা আলোচনী কেতিয়া প্ৰকাশ পাইছিলে? 1907-ত উষা আলোচনী প্ৰকাশ পাইছিলে, মনত ৰাখিব। আৰু বাঁহী আলোচনী কেতিয়া প্ৰকাশ পাইছিলে? 1909-ত বাঁহী আলোচনী প্ৰকাশ পাইছিলে। আৰু আবাহন আলোচনী কেতিয়া প্ৰকাশ পাইছিলে? 1929-ত। অ'কে, এইকেইটা কথা মনত ৰাখিব। তো বিজুলী আলোচনী কেতিয়া প্ৰকাশ পাইছিলে? 1890। জোনাকী আলোচনী কেতিয়া প্ৰকাশ পাইছিলে? 1889-ত। উষা আলোচনী 1907-ত। আৰু বাঁহী আলোচনী 1909-ত। আৰু আবাহন আলোচনী 1929-ত প্ৰকাশ পাইছিলে। তো এইকেইটা কথা আপোনালোকে মনত ৰাখিব। তো নেক্সট, ভদৰী গল্পৰ গল্পকাৰ কোন হয়? তো ভদৰী গল্পৰ গল্পকাৰ কোন? শুদ্ধ উত্তৰ হৈ যাব লক্ষ্মীনাথ বেজবৰুৱা। তো নেক্সট কুৱেশ্যন, গীতি কবি কোন হয়? তো গীতি কবি বুলি আমি কাক জানো? শুদ্ধ উত্তৰ হৈ যাব পাৰ্বতী প্ৰসাদ বৰুৱা। পাৰ্বতী প্ৰসাদ বৰুৱা। তো নেক্সট, ৰঘুনাথ চৌধুৰীৰ কথা কবিতা গ্ৰন্থখনৰ নাম কি? তো ৰঘুনাথ চৌধুৰীৰ কথা কবিতা গ্ৰন্থখনৰ নাম কি হয়? শুদ্ধ উত্তৰ হৈ যাব নৱমল্লিকা। অ'কে, তো আজিৰ ভিডিঅ'টোত এইকেইটাই কুৱেশ্যন আপোনালোকক দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, আৰু মোৰ চেনেলটো যদি আপুনি নতুন ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো আজিলৈ বাই।